Hi guys, welcome back to my YouTube channel. দেখিছে আজি এটা বেলেগ এটা লুকত মানে আজি সেপ্টেম্বৰ 8 আৰু আজি শংকৰদেৱৰ তিথি হেতু কাৰণে আমি লগৰ কিজনী বৰদলে যাও থানলে তাকে আপোনালোকক দেখাম বুলি ভাবিছো যদি মোৰ ভিডিওটো চাই ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক আজিৰ ভিডিওটোলৈ আগবাঢ়ো Lisa, hi go. Lisa, hi go there. Lisa, suno, hi go. Nirmali, hi go. Ria, hi. Bolak go thakbo ami. Finally ahi border palu. Bahut beshi ase ekhane slip khai. Sasu kiman manu, kiman gari. Oi, photo hei video bana rahe ekhane. Nimalio, roki dina akau. এতিয়া আহিলো ধূপ তেল লবলে সেইটো বৰদোৱা গেট আৰু আমি সোমাইছো শিলগুটি সোমাই ষ্টাৰ্ট হৈ গ'ল ইমাৰা চাইছে নেকি ৰাম কিমান কৈ থাকে মিয়ে কোৱাছো সোমাইছো আৰু গেটা ৰাম জনমানক ৰাম মন্দিৰ এতিয়া গৈ কীৰ্তন ঘৰত সেৱা কৰিলো তাৰ পিছত আকৌ ব্লগ পাই আছো আপোনালোকক সৰি অকল এই পেকেটটো পেলাবলৈ গৈছে গাইস মানুহ চাওক কিমান কৰোনা বুলিতো ক'বই নোৱাৰি একো এই কাল একদম হলে বল কীৰ্তন ঘৰৰ পৰা আহি ইয়াতে ৰখিলো মানুহতে ইমান ধুনীয়াকৈ নাম গাই থাকে তাকে ৰখি চালো আহি গংগাপাৰ পালো মই আছো কিমান মানুহ চাওকচোন কিমান ধুনীয়া লাগিছে দেখিব পানী থৈ দিছে ফ্ৰেণ্ড বহুত দূৰৰ পৰা আহিছে দেই ঘৰ ক'ত আছিল পাহৰিলো নহয় ঘৰ ক'ত আছিলে তোৰ ঘৰ ক'ত আছিলে ৰাইডিং তাৰ ফ্ৰেণ্ড এতিয়া আমি গঙাপাৰ ঘূৰি আছো ইমান গৰম আমি গংগাপাৰ ঘূৰি আছো বহুত বেয়া পাইছো মই বেয়া পাই থাকে তাই মোক এৰি থৈ আহে প্ৰত্যেকবাৰ এটা মই পিছ কৰি ৰৈ যাওঁ ঘূৰোতে মোৰ ফ্ৰেণ্ড কেইজনী লগ পালো ববি চাই ফালে চা হাই নৱনীতা ক'ত হাই ক কলেজৰ ফ্ৰেণ্ড একেইজনী মোৰ ঘূৰি আহি বহি আছো এতিয়া ইমান ভাগৰ লাগিছে আকৌ দেখা দে আৰু মুখ আগত কেনেকৈ ৰখি আছো এতিয়া আমি এনেই ঘূৰি আছো ইয়াতে এয়া চাওক চবতে ভাত বনাই আছে লাইক কমেন্ট সবকি নাই দেখিমে ফোন মাৰি আছে
মমাই দিলে গাইজ আমি এতিয়া আহিছোঁ ৰেষ্টুৰেণ্টত আৰু এতিয়া এনাৰ্জি ল'ব আহিছোঁ আৰু কিবা এটা খাম আৰু যাম তেতিয়া আমি খাব লৈছোঁ পৰঠা আৰু ঘুগনি ওলাই দে ইমান গৰম খাব পাৰে বৰদোৱাৰ পৰা আহি পোৱা আৰু আধা ঘণ্টামান হ'ল এতিয়া হাত ভৰি ধুই অকণমান ৰেষ্ট লৈ আছোঁ আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ বৰদোৱালৈ প্ৰথম যোৱাৰ পৰা অহালৈকে আপোনালোকক দেখালোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বাই বাই আজিলৈ আকৌ অন্য এটা ব্লগত লগ পাম